বন্ধুসকল বৰ্তমান সময় ইণ্টাৰনেটৰ যুগ আৰু ইণ্টাৰনেটৰ যুগত প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ টেলেণ্ট প্ৰদৰ্শন কৰিব পাৰে বিভিন্ন ছ'চিয়েল মিডিয়াৰ যোগেদি ছ'চিয়েল মিডিয়াৰ দ্বাৰা কোনো এজন সাধাৰণ মানুহ হ'ব পাৰে কেতিয়াবা ছুপাৰষ্টাৰ আৰু কেতিয়াবা বলিউডৰ তাৰকা আৰু তাৰে উদাহৰণ আছে আমাৰ মাজত বৰ্তমান ফেচবুকৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰা 55 বছৰীয়া ৰানু মাৰিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল ৰানু মাৰিয়া ভিডিঅ' তেওঁ কলকাতাৰ ৰঙাঘাট ৰেলৱে ষ্টেচনত লতা মংগেশকাৰৰ কণ্ঠত এক প্যাৰ কা নগমা হে গান গাই থকা অৱস্থাত দেখা গৈছিল কোনোবা এজন ব্যক্তিয়ে ভিডিঅ'টো ৰেকৰ্ড কৰি ফেচবুকত শ্বেয়াৰ কৰিছিল আৰু তাৰ পৰাই ভাইৰেল হৈ পৰিছিল ৰানু মণ্ডল বৰ্তমান সময়ত ৰানু মণ্ডল বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে আৰু বলিউডৰ তাৰকা মিউজিক ডাইৰেক্টৰ হিমেশ ৰেশমিয়াই তেওঁৰ সৈতে বলিউডত গান গাবলৈ সুবিধা দিছে ৰানু মাৰিয়াৰ ঘৰ কলকাতাৰ নদিয়া জিলাত তেওঁ ৰেলৱে ষ্টেচনত গান গাই জীৱন নিৰ্বাহ কৰিছিল ৰানু মণ্ডলৰ আটাইতকৈ সুখৰ খবৰ এয়াই যে ভিডিঅ' ভাইৰেল হোৱাৰ পিছত তেওঁৰ জীয়েক প্ৰায় 10 বছৰ মূৰত তেওঁক লগ কৰিবলৈ ঘৰলৈ আহে আৰু বৰ্তমান সময়ত তেওঁ বলিউডত খোজ পেলাইছে আৰু হিমেশ ৰেশমিয়াৰ ইনষ্টাগ্ৰামৰ একাউণ্টৰ পৰা এটা ভিডিঅ' দেখিবলৈ পোৱা গৈছে যিটো ভিডিঅ'ত ৰানু মাৰিয়াই হিমেশৰ লগত একেলগে হেপ্পী হাৰ্ডি এণ্ড হিৰ ছবিৰ বাবে গীত ৰেকৰ্ড কৰিছে আৰু অতি সোনকালে হিমেশ আৰু ৰানু মণ্ডলৰ গান শুনিবলৈ পোৱা যাব আৰু আশা কৰোঁ আমি তেওঁ বলিউডত সফলতা অৰ্জন কৰিব গতিকে বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল অন কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম